সদায় এনেদৰে আম খাই খাই আমনি লাগিছে। আজি সেইবাবে আম চৰ্বত কৰি খাম। আমৰ চৰ্বত সেইখিনি ঘৰৰ আম হয়, আমাৰ নিজৰ ঘৰ নহয় বাৰু, এনাইহঁতৰ ঘৰৰ হয়, খৰিয়া ভেটাৰ এনাই। আগৰ ব্লগটোত দিয়া আছিলে, মই আম আনিছিলোঁ তাৰ পৰা। সেইখিনি এতিয়া মই চৰ্বত বনাই আছোঁ, আপোনালোকে চাই থাকক। এতিয়া এইখিনি মই মিক্সিত দি দিম আৰু লগতে মই চেনিও দি দিম মিক্সিতে। ইয়াত অকণমান পানী দিম। এতিয়া এইখিনি মই মিক্সিত দি দিম, এইখিনি মই মিক্সচাৰ কৰি ল'ম। মই ইয়াত দিম এতিয়া ফ্ৰিজৰ পানী। এতিয়া মই ইয়াত নিমখ, ক'লা নিমখ দিম। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰিম। এইফালে মায়ে মাটি কঁঠাল কাটি আছে। গৰম ইমান বেছি পৰিছে, কি খাওঁ কি নাখাওঁ লাগিছে। সেইটো কাৰণে আমাৰ পুখুৰীৰ পাৰতে মাটি কঁঠালৰ গছ কেইজোপামান আছে। আগত বহুত আছিলে, কিন্তু ছাগলীৰ পৰা একোৱেই নাথাকে। সেইটো কাৰণে এইবাৰ বহুত কম আছে। তাৰে এটা ছিঙি আনিলোঁ, এতিয়া মায়ে কাটি আছে। এয়া আমাৰ পাইনএপল ৰেডি হৈ গ'ল। ক'লা নিমখ অকণমান ইয়াতে দিম। এইফালে আছে মাটি কঁঠাল, এইফালে আছে আমৰ ৰস। আলহী আছে আমাৰ দুজন, মই দেখুৱাম। সেই দুজনৰ কাৰণেই কাপতে দিছোঁ আৰু দেই, চাই থাকিব। এয়া 1 নম্বৰ আলহী, খাবৰ বাবে ৰৈ আছে তাই। এয়া হৈছে আমাৰ 2 নম্বৰটো। এইটো লোৱা, থেংক ইউ কোৱা। তনুজ থেংক ইউ কোৱা। অঁ খোৱা এতিয়া। কেৱল দিছে মজাকে। মই কি খালা তুমি এতিয়া? দিয়া আমৰ ৰস খালা? অঁ তুমি ইভাগে দেখোন আম নোখোৱাই, আজি এতিয়া কেনেকুৱা লাগিলে খাই? হয়নে? ভাল লাগিলে হয়নে? এইটো কি হয়? কি হয় হগিতা? মাটি কঁঠাল। এয়া তনুজ। অঁ খোৱা মাটি কঁঠাল। মজা ন? মিঠা। এবাৰ এইটো প্ৰথম, এইটো বছৰত ফাৰ্ষ্ট খাইছোঁ এইটো। কোৱা। আমাৰ বাবা বজাৰলৈ গৈছিলে, তাৰপিছত আমাৰ এই পোৱালি মানে হৰকিতাই কৈছিলে কি বোলে যোৱা টাইমত ককা বোলে বেলুন চিপছ লৈ আনিবা। এইটো কি বেলুন চিপছ মই নাজানো, এতিয়া মই খুলিলেহে গম পাম। অথনিৰ পৰা ৰৈ কমেও 3 ঘণ্টামান ৰৈ থাকিলে। চ' বাবা এতিয়া বজাৰৰ পৰা আহিলে আৰু ইহঁতলৈ কিবা কিবি লৈ আনিছে বেলুন চিপছ। অঁ তোমাৰ নাম কি? এইটো আকৌ এইবোৰ ঢেৰ আনিছে একদম। কি আনিছে মই দেখুৱাম। প্লিজ এইটো হৈছে মাজা। এইটো কি আনিছে? চব কুছ। এইবোৰ আনিছে মাজা, সৰু ঢেৰ আনিছে মাজা। 3টা 4টা 5টা 6টা একটা আনিছে। এইটো হয়নে বেলুন চিপছ? হয় আচ্ছা, বেলুন চিপছ খাম এতিয়া আমি। পাই গ'ল বেলুন চিপছ। এনেকুৱা 2টা দে সিহঁতলৈ। এইটো এটা তোমাৰ আৰু এইটো তোমাৰ আৰু এইটো মোৰ। আজি কিন্তু ঢেৰ খাবলৈ পাইছা দেই তোমালোক 2টাই। কি খাবলৈ পালে কোৱাচোন আজি? মেংগো আনিলে এতিয়া।
অথনি মই যে বনাই দিছিলোঁ এইটো নিচিনাই বনাই দিছিলোঁ মই ঘৰত। এতিয়া চিপছ মেংগ' ফ্ৰুইট দিয়া খুলি দিওঁ। আগতো খালা মেংগ' ফ্ৰুইট, এইটো মই বনাই দিছিলোঁ, কিন্তু এতিয়া ককাই বজাৰৰ পৰা আনিলে। সদায় খোৱাটো ভাল নহয়, কিন্তু আজিহে খাব দিছোঁ, কাইলৈ খাব নোপোৱা। কিবা এটা পালা চাওঁ, কি থাকে চাওঁ ভিতৰত, উলিয়াই দিয়া। কিনো পালা তুমিনো? তুমি যে কৈছিলা যে ভিতৰত যে কিবা থাকে বুলি, আৰু মোক যে নিদিলা, মোক এটাও নিদিলা। মোক এটা, থেংক ইউ। দাঁত টেঙা আছে, আম খোৱা দাঁত টেঙা আছে মোক। এইকেইদিন আমাৰ ঘৰতে এনেকৈ লগতে ইহঁতৰ লগত বহি থাকিলে মানে দুইটা থাকে, এনেকৈ খেলি থাকে। সিহঁতৰ দুটাৰ লগত বহিও থাকিব লাগিব। সেইটো কাৰণে আজি দিনটো মই মোৰ কামো কৰি আছিলোঁ, দহি বাতি আছিলোঁ, ফুল কৰি আছিলোঁ। সেইবিলাক মই মোৰ নেক্সট ব্লগত মই দিবলৈ চেষ্টা কৰিম। মই কি দিনটো ঘৰত মোৰ ভাল লগা কাম কিছুমান আছে, সেইবিলাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰপিছত সেইবিলাক কামেই মই আজি সিহঁতৰ পোৱালিকেইটাৰ লগত বহি কৰি আছিলোঁ। এতিয়া এই খাই আছে পোৱালি, হৈ গ'ল খাই, আৰু নাই নহয় জানো তাত? হ'ব দিয়া, আৰু নালাগে আৰু খাবলৈ, হৈ গ'ল। এই দাঁত ভাঙেগা। আনা পলিথিন লগত পৰিলে, আনা লাহেকৈ। পেলাবই এতিয়া সৰহকৈ, হৈ গ'ল। তলতে পাৰিলানে? অঁ, লাহে ইমান স্পীডত আজি আৰু দুইটাই ভাত খাব নোৱাৰা আৰু। মই খামতো, মই এতিয়া নাখাওঁ, পিছত খাম। আজিলৈ মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আজি দিনটো মই পোৱালিকেইটাৰ লগতে ইটো কৰি আছিলোঁ। মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু কেনেকুৱা পালে জনাব কমেণ্টত। বাই বাই দি দিয়া, বাই বাই।